নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই, মোৰো ভালেই। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটি বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত গুণগুণ কথা মৰমৰ নামৰ ধাৰাবাহিকখনত পদ্মা নামৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বিষয়ে বাৰু আপোনালোকে জানেনে? তেওঁ কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত হয়, কেনেকৈ তেওঁ অভিনয় জগতখনৰ লগত আহিল আৰু তেওঁৰ ক'ত বিয়া হৈছে, তেওঁৰ হাজবেণ্ডৰ নাম, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেনেহ'লে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গুণগুণ কথা মৰমৰ নামৰ ধাৰাবাহিকখনত পদ্মাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে প্ৰণামী ভাৰতী। তেখেতৰ জন্মস্থান হৈছে ধুবুৰী। তেখেতৰ অৰিজিনেল ঘৰ হৈছে নগাঁও জিলাৰ কামপুৰত। বন্ধুসকল, অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেখেতৰ মাক, দেউতাক আৰু এজন ভায়েক আছে। পদ্মা অৰ্থাৎ প্ৰণামী ভাৰতী বিয়া হৈছে মিৰ্জাত। তেখেতৰ হাজবেণ্ডৰ নাম হৈছে হিমাংশু প্ৰসাদ দাস। তেখেতৰ হাজবেণ্ড হৈছে অসমৰ জনপ্ৰিয় নাট্যকাৰ, পৰিচালক তথা অভিনেতা। অভিনেত্ৰীগৰাকীৰ এটা পুত্ৰ সন্তান আছে। বন্ধুসকল, অভিনয় জগতৰ কথা ক'বলৈ গ'লে তেখেতৰ অভিনয় সঁচাকৈয়ে মোহনীয়। তেখেতে অভিনয় কৰা প্ৰথমখন ছবি হৈছে অদম্য। তেখেতে ছবিৰ লগতে বহুকেইখন ধাৰাবাহিকত সুন্দৰ অভিনয় কৰিছে। প্ৰিয় বন্ধু-বান্ধৱীসকল, গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত পদ্মাৰ চৰিত্ৰটিত অভিনয় কৰা প্ৰণামী ভাৰতীৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আগলৈ নতুন নতুন বায়োগ্ৰাফি ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব। ধন্যবাদ।